চেম্বেলে হুংগেলে পুংগেলে নমো 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 চেম্বেলে নমো মানে আমি এটা মানে কিবা এটা ভাত। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বহুদিন ধৰি মই মোৰ চেনেলটোত ভিডিঅ' আপলোড কৰা নাছিলোঁ। মোৰ সামান্য ব্যস্ততা আৰু অকণমান ব্যক্তিগত অসুবিধাৰ কাৰণে আজিৰ পৰা মই ভাবিছোঁ ভিডিঅ' কণ্টিনিউ কৰিম, মাজে সময়ে আপোনালোকৰ মাজলৈ ভিডিঅ' আনি থাকিম। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টিৰ জৰিয়তে মোৰ বন্ধু কেইজনমানে শ্বৰ্ট ফিল্ম এখনৰ শ্বুটিং কৰি আছে। এই শ্বুটিং লোকেশ্যনলৈ গৈ শ্বুটিঙত কি হৈ আছে ময়ো চাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখুৱাবলৈ যত্ন কৰিম। এই চেগতে এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোক সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে, পুৰণি দিনবোৰত বহুত ভাল কাম কৰিলে, আৰু আশা ৰাখিছোঁ নৱবৰ্ষত নতুন বছৰতো আপোনালোকে ভাল কাম কৰিব। সকলো ভালে কুশলে থাকক, তাৰে কামনাৰে হেপ্পী নিউ ইয়াৰ। বন্ধু বান্ধৱীসকল, বলক তেতিয়াহ'লে পলম নকৰি আমি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, ফাইনেলি গা পা ধুই মই ধুনীয়াকৈ ৰেডি হ'লোঁ। ঠাণ্ডা আজি বাহিৰত বহুত পৰি আছে, চ' ধুনীয়াকৈ জেকেট টেকেট পিন্ধি লৈছোঁ। এতিয়া বলক কিবা এটা খাওঁ আৰু ওলাই যাওঁ। বন্ধুসকল, আহি এয়া শ্বুটিঙৰ জেগা পাই গ'লোঁ, শ্বুটিং লোকেশ্যন পাই গ'লোঁ। এই জেগাটোৰ নাম হৈছে সূতাৰকুছি, আৰু সেইফালে আপোনালোকে দেখিছে শ্বুটিং চলি আছে। বলক এতিয়া আমি শ্বুটিঙৰ মাজলৈকে যাওঁ। অলপ চিন্তা কৰিব অ'কে, আকৌ যাম। একশ্যন। আমি নহ'লে এটা কাম কৰোঁ, অসমৰ বাহিৰত গুৱাহাটীত গুচি যাওঁ, তাতে কিবা এটা নহয় কিবা কাম পাম। তাৰপিছত আকৌ এবাৰ মই চানচিলি বুলি থৈ দিছোঁ। আৰু এইখন হৈছে পিংগলেশ্বৰ দেৱালয়। বহুত ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া আৰু বহুত ধুনীয়া জেগা আছে। ইয়াতে এতিয়া শ্বুটিং লোকেশ্যনটো ইয়াতে লোৱা হৈছে। ইয়াতে অকণমান শ্বুট হ'ব কিবাকিবি। তো যদি কেতিয়াবা সম্ভৱ হয় মই এই দেৱালয়খনৰ ওপৰতো এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, কিন্তু আজি নহ'ব, কাৰণ আজি মই যিহেতু শ্বুটিঙৰ ভিডিঅ'টো বনাই আছোঁ। চ' আজি শ্বুটিঙৰ গোটেইখিনি দেখুৱাবলৈ ট্ৰাই কৰিম। কিন্তু যদি আপোনালোকে বিচাৰে যে মই পিংগলেশ্বৰ দেৱালয়ৰ ওপৰত ভিডিঅ' বনাব লাগে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত নিশ্চয় জনাব যে ভিডিঅ' বনাব লাগে। কিন্তু মই আজি আপোনালোকক পিংগলেশ্বৰ দেৱালয়ৰ অকণমান পৰিৱেশটো বৰ্তমান সময়ত দেখুৱাই লৈছোঁ, কেনেকুৱা কিমান ধুনীয়া লাগে মন্দিৰটো। চৌহদটো বহুত বেছি ধুনীয়া হয়। ইয়াতে শ্বুটিঙৰ গোটেইখিনি কাৰবাৰ ঠিক কৰি লয় মানে। আহক আমি দেৱালয়খনৰ চৌহদটো অকণমান উপভোগ কৰোঁ। বন্ধুসকল, আপোনালোকেও ইচ্ছা কৰিলে এই পিংগলেশ্বৰ দেৱালয়লৈ আহিব পাৰে। আপোনালোকে আহিব লাগিলে বাইহাটা চাৰিআলিত নামি কৰৰালৈকে আহে। কৰৰাৰ পৰা পূব দিশত প্ৰায় 4 কিলোমিটাৰমান গ'লে এই পিংগলেশ্বৰ দেৱালয়খন পাব। বিভিন্ন সময়ত বিভিন্ন বৰযাত্ৰীৰে ভৰি পৰে এই পিংগলেশ্বৰ দেৱালয়, আৰু ইয়াতে বিভিন্ন সময়ত বুলি নহয়, প্ৰতিদিনেই ইয়াতে ভোগৰ ব্যৱস্থা কৰা হয়। যদি আপোনালোকে বিচাৰে মই সবিশেষ জনাব লাগে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই আপোনালোকে মোক জনাব। মই এই পিংগলেশ্বৰ দেৱালয়ৰ বিষয়ে আপোনালোকক বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। আৰু এইফালে চাওক, শ্বুটিঙৰ বাবে গোটেইবোৰ ৰেডি কৰা হৈছে, অলমষ্ট ৰেডি। আমাৰ ডাইৰেক্টৰ ছাৰে ডাইৰেকশ্যন দি আছে, এয়া আৰ্টিষ্ট, আৰু এয়া আমাৰ DOP ভাইয়া। ইয়াক মই আজি ফাৰ্ষ্ট টাইম পাইছোঁ বাৰু। কেনেকুৱা লাগিছে কাম? ভালে লাগি আছে বৰ্তমানলৈ। ভাল লাগি আছে, যাম বুলি হ'ব। ভালেই হ'ব নিশ্চয়। সিমান ধুনীয়াকৈ সকলোবিলাকে কাম কৰি আছে, চ' ভালেই হ'ব নিশ্চয়। ভাল কাম এটা ওলাব, আপোনালোকক সকলোৱে ভাল কাম এটা উপহাৰ দিব বুলি আমি সকলোৱে আশাবাদী। পংকজ দা, কি চলি আছে এইবিলাক? এয়া কষ্টিউম ন, কষ্টিউম ডিজাইন চলি আছে, মেকআপ চলি আছে,
আমাৰ ডাইৰেক্টৰ ছাৰে নিজে কৰাই দি আছে। এইজন আমাৰ বিখ্যাত ধ্ৰুৱদা আপোনালোকে দেখিবলৈ পাব। এই কি ক'বা, কোৱা কিবা এটা। পলাইছা কিয় কেমেৰা দেখি? মই কিন্তু কাট নকৰোঁ এইবিলাক, গোটেই এনেকৈ বহাই দিম ডাইৰেক্ট। কোৱা কিবা এটা, মানুহক চাবলৈ কোৱা শ্বৰ্ট ফিল্মখন। আমাৰ অতি শীঘ্ৰে এখন শ্বৰ্ট ফিল্ম আহি আছে, হাস্য মধুৰ শ্বৰ্ট ফিল্ম। নামটো কি আছিলে? ভণ্ড বাবাৰ প্ৰেম। তো আপোনালোকে চাব, আহি আছে। বেলেগ এখন আনবে নলি তেতিয়া হ'ব কিবা এডজাষ্ট কৰ মিলো কুন্দলে হুন্দলে চেন্দেলাই নমো কি হেন্দেলে চেন্দেলে মাৰি আছা? এ তিৰি মন্ত্র লাখলি উলাই মন্ত্র দলে গেছি না মন্ত্র লাখলি হল আৰু বাৰ ধুবি কিন্তু প্ৰেক্টিছ ওম নমো মন্দলে কুন্দলে হুন্দলে চেন্দেলাই নমো এই মানুহ চাও আগত এই মই কি সুতৰ মানুহ চাও আপুনি মাৰি যাওক। আৰু বন্ধুসকল, এইদৰেই চলি আছে ভণ্ড বাবাৰ প্ৰেম। পংকজ দা, জানো মই আপোনাৰ নামটো। পংকজ দা আজিৰ মানে যিখন শ্বৰ্ট ফিল্ম শ্বুট হৈ আছে, তো এইখনৰ ডাইৰেকশ্যনটো পংকজ দাই চাই আছে। বহুত ভাল ডাইৰেকশ্যন বহুত ভাল। তো আমি আগতে কাম কৰিছোঁ পংকজ দাৰ লগত। তো কেনেকুৱা কি গোটেইখিনি অকণমান মানে কৈ দিলে ভাল হ'ব আমাৰ দৰ্শকসকলক। তাৰমানে আমাৰ ৰাইজ আমাৰ প্ৰডাকশ্যনটো দুখীয়া প্ৰডাকশ্যন, গতিকে প্ৰডাকশ্যনটোৰ নাম দুখীয়া প্ৰডাকশ্যন নে কি? নহয় নাম নহয় মানে আৰু আমাৰ সামগ্ৰিকভাৱে আমি অলপ দুখীয়া প্ৰডাকশ্যন, গতিকে আমি কিছু জেগাত অলপ হয়তো 19, 20, 21 হ'ব পাৰে। আপোনালোকে আমাৰ সেই জেগাবিলাক নাচাই পেলাই অভিনয়খিনি চাই আমাক আশীৰ্বাদ কৰিলে ভাল পাম আৰু। নাই বহুত ভাল। আমাৰ এই প্ৰডাকশ্যনটোত যিখিনি আৰ্টিষ্টে কাম কৰি আছে গোটেইখিনি আমাৰ টেলেণ্টেড হয় আৰু গোটেইখিনি নাটক অভিনয়ৰ লগতে জড়িত। ইয়াতে মানে কামখিনি যদিও দুখীয়া বুলি কৈছে, আচলতে মনটো বহুত চহকী, আৰু মনটো চহকীৰ কাৰণে এনেকুৱা বিভিন্ন ধৰণৰ কামবিলাক সম্ভৱ হৈ আহিছে বিভিন্ন সময়ত। ইয়াৰে আগতেও এখন শ্বুটিং হৈ আছে, ৱেব ছিৰিজ ৰিলিজ কৰা নাই এতিয়ালৈকে, সময়ত ৰিলিজ হ'ব সেইখনো। সেইখনৰ বিষয়ে অকণমান কৈ দিয়ক নহ'লে। ভেকু ভাওনা বুলি এখন আহি আছে, সেইখন ভাল পাব আপোনালোকে। গান এটা আমি অলৰেডি কৰিছোঁ, গানটো আপোনালোকৰ কাৰণে ৰিলিজ কৰিম ভিডিঅ' কৰি, গতিকে ৰাইজে বেয়া নাপাব। ৰাইজে ভালে পাব। আৰু ইমান ধুনীয়াকৈ কামখিনি কৰিছে। মই নিজে শ্বুটিঙত গৈছোঁ, মই বিশেষভাৱে জড়িত যদিও মই এইখনত এক্টিং কৰা নাছিলোঁ বা বিশেষ এনেকুৱা একো নাই, কিন্তু মই টেকনিকেলি মই জড়িত হৈ আছোঁ। ৰঞ্জিত পাটোৱাৰী সদায় আমাৰ লগত আছে, সদায় আছোঁ, সদায় প্ৰতিটো মুহূৰ্ততে নাটকৰ মানুহ আমাৰ। গতিকে আমি এতিয়া আমাৰ যিখিনি চিন্তাধাৰা সেইখিনি আমি যেনেকৈ পাৰোঁ আমি আপোনালোকৰ ওচৰলৈকে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ। ভাবিছোঁ ৰাইজে যদি আমাক মৰম চেনেহ আশীৰ্বাদ কৰে, 2023ত আমি বিভিন্ন ধৰণৰ কাম আগবঢ়াই দিম আপোনালোকৰ মাজলৈ। মাত্ৰ আপোনালোকে মৰম আশীৰ্বাদ চেনেহ আমাক কৰি আমি আমাৰ পৰা আপোনালোকে এণ্টাৰটেইনমেণ্ট পাব। অচ্যুত আজিৰ শ্বৰ্ট ফিল্মখনৰ অভিনেতা, প্ৰডিউচাৰ, গোটেইখিনি কাম চাই আছে। তো অচ্যুত কি ক'বা আমাৰ দৰ্শকক? নমস্কাৰ। পোনপ্ৰথমে আমি সপোন ক্ৰিয়েশ্যনৰ তৰফৰ পৰা আপোনালোকক আমি নমস্কাৰ জনাইছোঁ। আচলতে এটা কথা ঠিক, মই কাহিনীটো মই লিখিছোঁ, চেষ্টা কৰিছোঁ পোনপ্ৰথমবাৰৰ বাবে মোৰ লিখনি আমি চুটি ছবিত আমি ৰূপ দিব বিচাৰিছোঁ। কথা হ'ল প্ৰডিউচাৰ বুলি মোক কৈ আছে, আচলতে প্ৰডিউচাৰ মই নহয়। আমি সকলোৱে মিলি জুলি আমি এই কামখিনি কৰিব বিচাৰিছোঁ। গতিকে আমি সকলোৱে একেলগে, নহয় জানো ৰন্দীপ, একেলগে কৰিব বিচাৰিছোঁ, য'ত ৰন্দীপো আমাৰ লগত আছে। ধন্যবাদ। আপোনালোকে মৰম দিব, আদৰ দিব, আৰু আপোনালোকে মৰম আদৰ দিলে আমি আগুৱাই যোৱাত আপোনাৰ সহায় হ'ব। ধন্যবাদ। কিবা এটা কি ক'ম? নাই কিবা এটা ক'ব লাগিব। ইমান ধুনীয়া কাম এটা চলি আছে। দৰ্শকসকল, এই ধ্ৰুৱদাই একো নক'লে দৰ্শকসকলে নিশ্চয় বেয়া পাব। আৰু কামটো কৰি কেনেকুৱা লাগিল, কি হৈ আছে, খোৱা লোৱা হ'লনে নাই, গোটেইখিনি কৈ দিব লাগে ধ্ৰুৱদাৰ পৰা। গাহৰি মাংস খাইছে ৰিংকুই। মোৰ লগত আছে মোৰ বন্ধু, আৰু আজিৰ প্ৰডাকশ্যনটো গোটেই চাই আছে মৃন্ময়। কিবা এটা কৈ দিয়া। নাই, প্ৰডাকশ্যন চোৱা বুলি নহয় আৰু, মানে কেনেকুৱা টাইপৰ সহায় কৰি আছোঁ যিমানখিনি পাৰোঁ, যিহেতু মোৰ ঘৰৰ ওচৰতে শ্বুটিংটো হৈ আছে, তো সেইকাৰণে মই অকণমান চাই দিছোঁ। তো তেনেকুৱা ভাল লাগিছে। ৰন্দীপ আহিল আৰু গোটেইখিনি আছে, আমাৰ ধ্ৰুৱদা সকলোখিনি আছে। হয়তো দেখাইছে আপোনালোকক। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু এইখিনিতে মই অনুৰোধ জনাওঁ আপোনালোকক, যদি আপোনালোকে চেনেলটো, ৰন্দীপৰ যিটো চেনেল, ছাবস্ক্ৰাইব কৰিব, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু ভাল লাগিছে সামগ্ৰিক পৰিৱেশটো ইয়াত থাকি হৈছে। তো তেনেকুৱা চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আৰু সমীৰণ
বঢ়িয়া নমস্কাৰ এচিষ্ট কৰি আছে দিয়া কিবা এটা কৈ দিয়া একদম কৰি আছোঁ আৰু নিজৰ বুলি নিজৰ বুলি আৰু ৰন্দীপৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰি দিলে হ'ল আমিতো কৰাই আছে বাৰু আপোনালোকক কৰি দিব তোমাৰ নামটো কি জ্যোতিষ চুবুৰীয়া এইবিলাকেই ভুল তোমাৰ নামটোতেই খেলি মেলি আছে এই জ্যোতিষ মানে পোহৰ তুমি নিজেই পোহৰ তোমাক আৰু কোনে পোহৰ দিব এই ধৰি লোৱা যদি ছোৱালীৰ নাম সোণালী তাই মেকমেকিয়া ক'লোৱা তাই কি সোণালী ৰঙৰ দৰে হ'ব এইগিলাখানে তোমালোকৰ ভুল গম পাইছনে একো নহয় তোমাক মই চিকনে মাৰি ভাগ্যই সলাই দিম টেনশ্যন নল'বা তুমি ভাগ্যই সলাই দিম মই ঠিক আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমান এটা সামৰণি পেলাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পাইছে শ্বুটিং শেষ হোৱা নাই আৰু 3 দিন শ্বুটিং আছে 3 দিনৰ চিডিউল হয়তো 4 দিন হ'বও পাৰেগৈ কিন্তু মই আজিৰ পিছত আৰু এই 2 দিন উপস্থিত থাকিব নোৱাৰিম মই বেলেগ এটা কামত ব্যস্ত থাকিম সেয়েহে আজিৰ এই শ্বুটিঙৰ ভিডিঅ'টো ইমান এটা সামৰণি পেলাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলোৱে এই শ্বৰ্ট ফিল্মখন আদৰি ল'ব আৰু যদি এই ভিডিঅ'টি চাই ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ এণ্ড হেপী নিউ ইয়েৰ এগেইন